নমস্কাৰ। আজি আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'খিনি নিয়মীয়াকৈ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। প্ৰথম প্ৰশ্নটো হ'ল, তলৰ কোনটো প্ৰাণীৰ জীৱনকাল সৰ্বাধিক? হাতী, ঘঁৰিয়াল, পাতিশগুন, কাছ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব কাছ। দ্বিতীয় প্ৰশ্নটো হ'ল, DDT ছটিওৱাৰ ফলত কি প্ৰদূষণ হয়? বায়ু প্ৰদূষণ, মাটিৰ প্ৰদূষণ, বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ, পানীৰ প্ৰদূষণ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ। কুৱেশ্যন, বসন্ত ৰোগৰ কাৰকটো হ'ল শেলাই, ভাইৰাছ, ভেঁকুৰ, বেক্টেৰিয়া। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভাইৰাছ। কমলা টেঙা তলৰ কোনটোৰ প্ৰধান উৎস? কেলছিয়াম, প্ৰ'টিন, ভিটামিন, লেক্টজ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভিটামিন। গৰুৰ গাখীৰত কোনটো ভিটামিন বেছি থাকে? ভিটামিন বি, ভিটামিন চি, ভিটামিন এ, ভিটামিন ডি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভিটামিন এ। কুৱেশ্যন, বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? হাইগ্ৰমিটাৰ, মনোমিটাৰ, বেৰোমিটাৰ, ৰেইন গজ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, হাইগ্ৰমিটাৰ। প্ৰশ্ন, আটাইতকৈ বেগী গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ, বুধ, শনি, মংগল গ্ৰহ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বুধ গ্ৰহ। প্ৰশ্ন, ইয়াৰ পৰা কোনটো চৰাইয়ে উৰিব নোৱাৰে? বাদুলি, বাটৌ, কিবি, ডট চৰাই। শুদ্ধ অপশ্যনটো হ'ব কিবি। কিবি চৰাইয়ে উৰিব নোৱাৰে। কুৱেশ্যন, বেকলাইট কোনে আৱিষ্কাৰ কৰিছিল? আৰ্টিষ্ট, JL বিয়াৰ্ড, ষ্টাৰছন, নিউটন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব JL বিয়াৰ্ড। আজি আমাৰ শেষৰ প্ৰশ্নটো হ'ল, লাউড স্পীকাৰ কোনে উদ্ভাৱন কৰিছিল? উইলিয়াম ষ্টেনলি, ডেনিছ পেপিন, এণ্ডাৰছন, মেকমিলান। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এণ্ডাৰছন। আজি আমাৰ প্ৰশ্ন উত্তৰ আলোচনা ইমানতে শেষ হ'ল। আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।